মই এখন দুখ লগা বা মই লাজ লগা এখন মোৰ ছবি এখন ভিডিঅ' এটা বনাই দেখাই আছোঁ হা। এখন আপোনাৰ গুৱাহাটী চহৰৰ আপোনাৰ ফেঞ্চি বজাৰ বজাৰ এখন হয়। এইখন বজাৰত আপোনাৰ ফল লাগে, চব্জি লাগে। এইখন বহুত ডাঙৰ বজাৰ হয়, মানে গুৱাহাটীৰ চবতকৈ ডাঙৰ এখন ফলৰ বজাৰ হয় বুলি ক'ব পাৰি। এইখন হয়েই, কিন্তু এইখন বজাৰৰ এটা কথা কি জানে, ইয়াত যিমানবিলাক আপোনাৰ বেপাৰীবিলাক বহি আছে নহয়, চববিলাক আপোনাৰ অন্য ৰাজ্যৰ পৰা অহা বহিৰাগত বেপাৰী হয়। চব ইয়াতে এইখিনি ব্যৱসায় বাণিজ্য কৰি আছে, আপোনাৰ ফলৰে হওক বা চব্জিৰে হওক, আৰু ভাল টকা উপাৰ্জন কৰি যায়। কিন্তু ইয়াতে এজন অসমীয়া মানুহৰ দোকান এখন নাপাব। কিয় জানেনে? আমাৰ অসমীয়া মানুহে এইবিলাক কাম নকৰে, সেইকাৰণে আজি বহিৰাগতে সুযোগটো পাইছে। কিন্তু সুযোগবিলাক আমাৰ অসমীয়াৰ হাতত আছিল, কিন্তু আমাৰ অসমীয়াই এইবিলাক সুযোগ গ্ৰহণ নকৰি পেলাই আজি বহিৰাগতক আপোনাৰ জেগাটো এৰি দিলে। আৰু বৰ্তমান সময়ত এই বজাৰখনত এজনৰ এখন অসমীয়া দোকান নোহোৱা হৈ গ'ল, এখনো নাই। চব বেলেগে ব্যৱসায় কৰি আছে। কিমান লাজৰ আৰু দুখৰ কথা হয়নে? যদি আপোনালোকে বিশ্বাস যদি নহয়, কেতিয়াবা আহি আপোনাৰ ছাৰ্ভে কৰিব পাৰে, এটা আপুনি নিৰীক্ষণ কৰিব পাৰে যে অসমীয়া মানুহ আছেনে নাই। আৰু যদি আহি পেলাই যদি চাই, যদি গম পাব ইয়াতে যদি এজনো অসমীয়া মানুহৰ দোকান এখন নাই।